Hello guys, good morning and welcome back to my YouTube channel. মানে আজি মই ভিডিঅ'টো বনাই আছোঁ কাৰণ ৰাতিপুৱা এতিয়া 5:30 বাজিছে। ইমান ৰাতিপুৱা উঠিছোঁ মই আজি। উঠি পেলাই ভাবিছোঁ ভিডিঅ' বনাওঁ। অলপমান ওলাই আহিছোঁ ৰাস্তাত। মৰ্ণিং ৱাক বুলিকে নহয়, এনে ওলাই আহিছোঁ আৰু অলপমান। কাৰণ ভাবিছোঁ ঘৰত থাকিলে ভালকৈ ভিডিঅ' বনাব নোৱাৰি। মানে আমাৰ ঘৰত পোৱালীয়ে বহুত উৎপাত কৰি থাকে। তাৰপিছত মানে আজি ভাবিছোঁ যে অলপমান কথা ক'ম। চাওক, মই মানে ভিডিঅ' চেনেল খুলিছোঁ মই বহুত দিন হৈছে। কমচে কম মই 2022 ছেপ্টেম্বৰৰ 3 তাৰিখে মই মোৰ ইউটিউব চেনেল খুলিছিলোঁ। কিন্তু তাতে মানে কণ্টিনিউ ভিডিঅ' আপলোড কৰা নাছিলোঁ। মানে আপোনালোকৰ মই মাহত কেতিয়াবা বা 6 মাহ 7 মাহ হৈ যায় ভিডিঅ' কৰিমকৈ থাকোঁ। ভিডিঅ' কিন্তু নকৰোঁ। তাৰপিছত সদায় ভাবোঁ যে নাই আজি কৰিম কালি কৰিম এনেকৈয়ে মানে নিজকে এক্সকিউজ দিওঁতে পৰা মোৰ 2 years পাৰ হৈ গ'ল। তো এতিয়া ভাবিছোঁ নাই, যদি যোনটো বস্তু কৰিম বুলি ভাবিছোঁ এইটো কৰিমেই। আৰু এইটো কাৰণে আৰু মোৰ মেইন কথা হৈছে মই এডিটিংটো মই ভালকৈ নাজানো। যদি কোনোবাই জানে এডিটিঙৰ বিষয়ে, কোনটো এপত এডিটিং কৰিলে বেছি ভাল হ'ব, তো আপোনালোকে কমেণ্ট কৰিব আৰু ছাপোৰ্ট কৰিব, যাতে মই ভাল ভিডিঅ' আপোনালোকক দেখাব পাৰোঁ। মোৰ ব্লগ মই যি বনাম মই অসমীয়াতে বনাম। তাৰপিছত মই ডেইলি বুলি নহয়, উইকত হ'লেও মই ব্লগ ষ্টাৰ্ট দিম আৰু আপলোড কৰিম বুলি ভাবিছোঁ এতিয়া। তো আপোনালোকে ছাপোৰ্ট কৰিব। আপোনালোকে ছাপোৰ্ট কৰিলে মই ভালকৈ ব্লগ কৰিব পাৰিম। তো আপোনালোকৰ ছাপোৰ্টটো মেইন। যদি আপোনালোকে ছাপোৰ্ট কৰে তেতিয়াহে মই আগুৱাই যাব পাৰিম। মোৰ কিবা ভুল চুল হ'লে আপোনালোকে কমেণ্ট কৰিব। কমেণ্ট কৰি ক'ব যে এইটো বস্তুটো এনেকুৱা নহয়, এনেকুৱা হ'লে বেছি ভাল হ'ব। তো আপোনালোকে ছাপোৰ্ট কৰি ক'ব যে যোনটো বস্তুটো মই নোৱাৰোঁ বা মোৰ ভাল নহয়, আপোনালোকে ক'ব যে এইটো এনেকৈ কৰিব লাগিব। তো আপোনালোকে কমেণ্ট কৰিব, যাতে মই বস্তুটো মোৰ কিবা ভুল চুল হ'লে আপোনালোকে কমেণ্ট কৰিব, যাতে মই বস্তুটো শুধৰাব পাৰোঁ। আৰু কি কয়, এতিয়া নিউ হয়, তো অলপ চলপতো ভুল হ'বই। চাওক, মই ৰাতিপুৱা ওলাই আহিছোঁ, ইমান ধুনীয়া বতাহ দি আছে আজি ৰাতিপুৱাই খুব ধুনীয়া বতাহ। মৰ্ণিং ৱাক হিচাপে অহা নাই, কিন্তু আহিছোঁ, অলপমান ওলাই আহিছোঁ আৰু আপোনালোকৰ কথা পাতিবৰ কাৰণে। চাওক, বহুত ধুনীয়া বতাহ চতাহ দি আছে। বহুতে আহে মৰ্ণিং আমাৰ এইটো ৰাস্তা দি খোজ কাঢ়িবৰ কাৰণে আহে, ৱাক কৰিবৰ কাৰণে আহে। কিন্তু আজি বেছি মানুহ নাই। না দেৰি হৈ গৈছে নাজানো, 5:30 হৈছে, কিন্তু বেছি মানুহ নাই। মই অকল আৰু এজনী আণ্টি গৈছে। আৰু বহুত ধুনীয়া হাৱা মাৰি আছে ৰাতিপুৱা। আৰু ওচৰত নদী আছে, তো নদীৰ কাৰণে আৰু বেছি ভাল হাৱাটো আহে। আৰু এইটো চাওক নদী। এতিয়া ভাবিছোঁ অলপমান সোণাপুৰ যাওঁ, আমাৰ বজাৰৰ ফালে অলপমান ফুৰি আহোঁ। কাৰণ ৰাতিপুৱা সময় মানুহ নাথাকে ইমান। কিছুমান মানুহ আহে ৰাতিপুৱা, বজাৰত আহে ৰাতিপুৱা ভাগতে আমাৰ বজাৰ বহে। তো মানুহ আহিছে চাগে বজাৰত, কিন্তু এতিয়া বেছি জল্দি হয়, 5:30 হৈছে। এতিয়াতো নালাগে মানুহ কোনোবা আহিছে বুলিকে। যাওঁ, অলপমান যাই চাই আহোঁ বজাৰখন। এইটো চাইডে গৈ সেইফাল দি আমাৰ আৰু এটা ৰাস্তা আছে, সেইটো চাইড দি গুচি আহিম। চাওক, বহিছে এখন দুখন বজাৰ হিচাপে নহয় আৰু বহিছে আৰু চাওক। মই ভাবিছিলোঁ যে এইফালৰ পৰা গৈ সেইফালে যাম, কিন্তু অকলে দূৰ আছে, অলপমান যাব ভাল নালাগে। সেইকাৰণে এইফালে গৈ অলপমান গৈ পেলাই এইফালে ঘূৰি গৈ আছোঁ ঘৰত। আকৌ ঘৰত যাওঁ, বহুত টাইম হ'ল। মই আহা এতিয়া আধা ঘণ্টা হৈ গ'ল চাগে। 6:30 বাজিল চাগে। 6টা বাজিল চাগে, দেখা নাই এতিয়া। তো ঘৰত যাওঁ এতিয়া। অলপমান আপোনালোকৰ লগতো কথা পাতিলোঁ। ঘৰত গৈ আছোঁ। চাওক, আগতে আণ্টি কেইজনীমান গৈ আছে, সেইফালে আগৰ ফালে।
আৰু মই গৈ আছোঁ মোৰ ঘৰত গৈ আছোঁ, চাওক পূৰা ৰ'দ ওলাই গ'ল ৰাতিপুৱা। ইমান ৰ'দ ওলাইছে, ইমান গৰম, ৰাতিপুৱাৰ ৰ'দ ওলাল। বহুত ৰ'দ দিছে, এই ৰাতিপুৱাখনে ইমান ৰ'দ দিছে আৰু দিনটোতো আজি আছেই। এই পিছফালে আংকলটো মোক ঘূৰি চাই আছে মই কি কৰি আছোঁ, ভাবিছে তেওঁৰ লগত কথা পাতিছোঁ নেকি সেইকাৰণে। আৰু ইমান ৰাতিপুৱা ইমান ৰ'দ দিছে আৰু গোটেই দিনটো আজি আছেই, 6:30 বজাতে ইমান ৰ'দ। মানে মই ৰাতিপুৱা সদায় নাহোঁ, আজিয়ে আহিছোঁ, বহুত দিনৰ আগত আহিছিলোঁ, এতিয়া নাহোঁ আৰু। মানে এক্সামো হৈ আছে মোৰ, তো পঢ়িবও লাগে, এইটো কাৰণে অহা নহয়। মাহঁততো চাগে এতিয়ালৈকে উঠাই নাই, মাহঁতে শুয়ে আছে। 6:30 বাজিছে, মাহঁত উঠিব অলপমান দেৰিকৈ উঠিব আৰু। দেউতাও উঠা নাই, মাও উঠা নাই, কোনো উঠা নাই। আমাৰ হিমাংশু উঠি গৈছে মৰ্ণিং, মই আহোঁতেই সি উঠিছে। সি উঠিলে মাৰ লগতে শুই আছে আৰু। মানে মোৰ মোবাইলত একদমেই চাৰ্জ নাই, মাত্ৰ 20% চাৰ্জ আছে। আৰু ব্লগটো এইখিনিতে শেষ কৰিছোঁ। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব যাতে মোৰ যদি কিবা ভুল হয় আপোনালোকে ক'ব যে মোৰ এইখিনি ভুল হৈছে, তো মই ঠিক কৰিব পাৰিম। সেইখিনি আশা কৰিছোঁ, আপোনালোকে ছাপোৰ্ট কৰিব মোক। বাই গাইজ। মই ভাবিছিলোঁ মাহঁত উঠা নাই, চাওক মাহঁত উঠিলে, মায়ে মোক বিচাৰি আছে। হৈ চাওক মা মোক বিচাৰি আছে, মই ভাবিছিলোঁৱে। হিমাংশু উঠি গ'ল। সেইয়া ৰিজু গেদি।